হেল্ল' বন্ধুসকল, মই যেতিয়া 9 ক্লাছত আছিলোঁ তেতিয়া আমাক আসাম ক্লাবলৈ লৈ গৈছিলে বা অসম ক্লাবলৈ লৈ গৈছিলে। সেই অসম ক্লাবত আমাৰ এটা প্ৰগ্ৰাম হৈছিল। সেই প্ৰগ্ৰামত আমাক কেৰিয়াৰ কেনেকৈ বাচিব লাগে বা বনাব লাগে সেইটোৰ বিষয়ে জ্ঞান দিছিলে। তাতে এটা বহুত ইণ্টাৰেষ্টিং প্ৰশ্ন আমাক মুখ্য স্পিকাৰজনে সুধিছিল, তোমালোকে ধনী হ'ব বিচাৰেনে? তেতিয়া 100% ল'ৰা ছোৱালীয়ে হাত ওপৰলৈ উঠাইছিল। তাৰপিছত আৰু এটা প্ৰশ্ন সুধিলে, তোমালোকে কিমানজনে চৰকাৰী চাকৰি কৰিব বিচাৰে? তেতিয়াও 100% ল'ৰা ছোৱালীয়ে হাত ওপৰলৈ দাঙিলে। তাৰপিছত আকৌ এটা প্ৰশ্ন সুধিলে, এতিয়া কোৱা ভাৰতৰ কেইগৰাকীমান ধনী ব্যক্তিৰ নাম কোৱা? তেতিয়া সকলোৱে ক'বলৈ আৰম্ভ কৰিলে। তাৰপিছত এটা কৈ প্ৰথমতে ক'লে মুকেশ আম্বানী, তাৰপিছত আহিলে ৰতন টাটা, তাৰপিছত আহিলে গৌতম আদানী, তাৰপিছত বলিউড জগতলৈ গ'ল শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, অমিতাভ বচ্চন। ইয়াৰ এনচাৰ দিয়া সকলোৰে শেষ হোৱাৰ পিছত মুখ্য স্পিকাৰজনে আমাক ক'লে, এতিয়া কোৱা এইসকলে চৰকাৰী চাকৰি কৰেনে?